নমস্কাৰ, মই চন্দন কুমাৰ নাথ। ইমান ভাল লাগিলে যে ৰৈ ৰৈ বিনালে আমি চাই আহিলোঁ যে, আৰু তাৰ এনেকুৱা এটা ভগৱানে মিলাইছে যে জুবিন দাই মিলাইছে নেকি, যি ঠাইত শ্বুটিং কৰিছিলে সেই ঠাইত আকৌ আমি উপস্থিত হলোঁ। মই আপোনালোকক এটা বস্তু দেখাই আছোঁ, চাওকচোন আগফালে। এয়া দেখিছে, ইয়াতে আপোনালোকে যেতিয়া ৰৈ ৰৈ বিনালে চাইছে তেতিয়া দেখা পাব এই ৰাস্তাটোৰে জুবিন গাৰ্গে আপোনাৰ যিজন মেইন এক্ট্ৰেছ আছে তেওঁৰ লগত এনেকৈ খোজকাঢ়ি আহি থাকে। এই ৰাস্তাটোৰে এটা বিশেষ পাৰ্টিকুলাৰ চিন আছে, আৰু তাতে এই গছজোপাই দেখা পায় জুবিন গাৰ্গে এনেকৈ খোজকাঢ়ি আহি আছিলে। আৰু প্ৰায় ক'ব গ'লে 60 to 80% শ্বুটিং বিশ্বনাথ চাৰিআলিতে কৰা। এই ঠাইটো এইটো কাৰণে স্পেচিয়েল যে ইয়াতে জুবিন গাৰ্গে তেওঁ এটা বিশেষ চিন লৈছিলে, আৰু এইখন ঠাইৰ নাম হৈছে লেহু গাঁও। আৰু মোৰ পিছফালে ইয়াত দেখা পাইছে, পিছফালে ইয়াতে বিশ্বনাথত নতুনকৈ নৱনিৰ্মিত BED কলেজ বনাই আছে। গতিকে এইখিনি ঠাই কি ক'ম, আৰু ইয়াতে খোজকাঢ়ি আহিছিলে, মানে কি ক'ম, তেওঁ এতিয়া আমাৰ মাজত নাই। এই ঠাইতে তেওঁ যেনেকৈ খোজকাঢ়ি আহিছিলে সেই ঠাইতে আজি আমি উপস্থিত বহুত সৌভাগ্যৰ কথা, কাৰণ ফিল্মখন চাই কিনে তেওঁ য'ত শ্বুটিং কৰিছিলে সেই ঠাইতে আমি আহি উপস্থিত হৈছোঁ। আৰু ভগৱানেৰে চাগে এইটো আছিলে আশীৰ্বাদ আমাৰ কাৰণে, বা জুবিন গাৰ্গ তেওঁৰে আশীৰ্বাদ আছিলে, সেইটো কাৰণে আমি উপস্থিত হৈছোঁ। গতিকে খুব ভাল লাগিলে। আৰু আপোনালোকে কোনে কোনে ৰৈ ৰৈ বিনালে চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় জুবিন দা।